প্ৰথম আজিৰ দৃশ্য তেখেতলোকে পাতিছে। দুজন আৰ্মি মানুহে এই ভাওনা সমাৰোহ পাতিছে আৰু এই ভাওনা সমাৰোহৰ প্ৰথম দৃশ্য এতিয়া চাওক। আজি দৰ্শকসকল গাইজ আপোনালোকে চাওক, এইফালে এই দুৱাৰডলি সোমাই যায়, এই দুৱাৰডলি সোমাই গৈ পেলাই আপোনালোকে চাওক আমাৰ যিটো হৰি মন্দিৰ, এই হৰি মন্দিৰত প্ৰৱেশ কৰি আৰু তেখেতলোকে হৰি মন্দিৰত তেখেতলোকৰ নীতি নিয়মৰ মাজেৰে ভাওনা সমাৰোহ ভাগ পাতিব বিচাৰিছে। আৰু ইয়াতে চাওক, বাহিৰত চাওক ভিৰ কেনেকুৱা। এয়া দোকান বজাৰৰ পৰা ধৰি লৈ এয়া চাওক। এয়া চাওক বাহিৰে ভিতৰে গোটেই এয়া চাওক মানুহৰ ভিৰ। মুঠতে মানে কি দুজন মানুহে তেখেতলোকৰ নামঘৰত মানে কি ভাওনা সমাৰোহ দিলে। মই বৰ্তমান দেখাম আপোনালোকক কোন দুজন মানুহে দিলে। এয়া চাওক দোকানৰ প্ৰৱেশৰ কাষত তেখেতলোকৰ দোকান। মোৰ দাদা এজনে দোকান দিছে। এয়া বৌ বহি আছে। ভাই এতিয়া মই প্ৰথমে আজি আহি পেলাই ভিডিঅ' এটা কৰিলোঁ, মানে কেলৈ প্ৰৱেশগাৰত বহুত মানুহ সোমাই আছে নামঘৰত। এইফালে চাওক কিমান দোকান দিছে চাওক। মই পিছত আপোনাৰ ভাওনাৰ গোটেই সমূহ দৃশ্য দেখাই আছোঁ, ৰাইজসকল চাই থাকক, ভাগৰি নাযাব, খালি আমি দেখাই আছোঁ। সম্পূৰ্ণ এঘৰীয়া ভাওনা তেখেতলোকে পাতিছে, ভাল লাগিছে। এই ভাওনা সমাৰোহৰ প্ৰশান্ত গগৈ দৰ্শকসকল চাওক, আমাৰ প্ৰিণ্টাৰ বিভাগৰ মুৰব্বী, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে আমি পদৰিত বৰাদেৱে। এয়া প্ৰশান্ত গগৈ। তেখেতে সম্বোধন কৰিছে গৃহস্থই। তেখেতলোকে ভাওনা পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, সম্বোধনা অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ভাওনাৰ প্ৰথম আমাৰ গাঁৱৰ ভাওনা, কিন্তু হ'লেও মানে কি বৰ্তমান আমাৰ শ্ৰীকৃষ্ণৰ প্ৰথম পেইণ্টিং কৰি হৈছে, তেখেতে ৰখিছে আৰু কৰিবলৈ বাকী আছে, কিন্তু হ'লেও তেখেতক এয়া আমি পেইণ্টিং অৱস্থাত দেখিছোঁ। হ'লেও ভাল লাগিল, তেখেতৰ অভিনয় আমি চাম আৰু আপোনালোকে চাই থাকক তেখেতৰ অভিনয় কেনেকুৱা সুন্দৰ কৰিব। আৰু মানে কি তেখেতৰ অভিনয়টো চাবলৈ আমি মানে কি বাট চাই ৰখি আছোঁ। এয়া মই পেইণ্টিঙৰ অৱস্থাতহে দেখাইছোঁ। আমাৰ ভাওনা সমাৰোহত বিশেষকৈ আমাৰ স্থানীয় যুৱক গিৰীশ দা আৰু এখেতলোকে পেইণ্টিং কৰি থাকে। এই ভাওনা কিমান সুন্দৰকৈ পেইণ্টিং কৰিছে চাওক। তেখেতলোকৰ নাম্বাৰটো মই দিম প্ৰেছক্ৰিপশ্যনত, কিন্তু তেখেতলোকে ইমান সুন্দৰকৈ পেইণ্টিং কৰে। আপোনালোকে ভাওনা সভা পাতিলে তেখেতলোকক নিমন্ত্ৰণ কৰিব পাৰে। তেখেতলোকে কেনেকৈ পইচা পাতি লয় মই নাজানো বাৰু, তেখেতলোকক নাম্বাৰো দি দিম, কিন্তু তেখেতলোকে খুব ধুনীয়াকৈ সুন্দৰকৈ মাইকীটো মাইকী আৰু মতাটো মতাভাৱে সুন্দৰকৈ মানে সজাই পজাই ধুনীয়াকৈ ভাওনাত প্ৰৱেশ কৰিবলৈ উলিয়াই দিয়ে। এয়া দাদা কেনে ধুনীয়া চলি আছে ন, পেইণ্টিং কৰি আছে। এইটো মহিলা নে পুৰুষ? মহিলা কৰি আছে। এয়া মহিলা কৰি আছে। আপোনালোকৰ কিমানজন আজি পুৰুষ মহিলা হেৰি কৰিছে? 18জন ন? এজন মানে কি ক'ব বিচাৰিছোঁ, এজন অকৰা ল'ৰা, হ'লেও তেখেতে মাতিব নাজানে, কিন্তু ইংগিত ভংগীতে চবেই জানে। এয়া চাওক, সমস্ত ভিডিঅ'টো দেখাইছোঁ গাইজ, চাওক এই দৰ্শকসকলে চাওক, ধুনীয়াকৈ দেখাইছোঁ। এয়া চাওক কিমান মানুহ, কিমান ভকত বৈষ্ণৱ আৰু মহিলা আৰু সমূহ গাঁৱৰ ৰাইজ আৰু দূৰ দূৰণিৰ মানুহ আহি পেলাই বহি আছে ভাওনা চাবলৈ। এয়া
ঠিক আছে আমি চাই থাকিম ভাওনাৰ আমি দৃশ্য দেখাম ভাৱত মোৰ ভাইটি আছে লক্ষ্য দে এয়া মোৰ লক্ষ্য দে মোৰ ভাইটি মানে কি সাক্ষাতত তুমি দুৰণা চাইজ লৈছা হয় তুমি ভাওনাৰ সংলাপ এফাকি মাতি আমাক শুনোৱা ভাওনাৰ যিখিনি প্ৰথম সংলাপ আমি এতিয়া ভাওনাৰ পেইণ্টিং অৱস্থাত আছোঁ বৰ্তমান তেখেতে প্ৰস্তুত হৈ আছে আমাৰ শ্ৰীকৃষ্ণ মোৰ ভাইটি আৰু তুমি কি লৈছা হা নাট্যকী লৈছে আমাৰ ভাওনাৰ মই শ্ৰীকৃষ্ণক ভাইটিজনে চাওক এয়া অসুৰ একদম খাইলাক অসুৰৰ নিচিনা লাগিছে এয়া চাওক কিমান ধুনীয়া লাগিছে এয়া চাওক এই দুজন দেখাইছোঁ অসুৰৰ সংলাপ বাবে বঢ়িয়া লাগিছে ভাল লাগিছে তোমালোকক আমি ভাওনা সমাৰোহত চাম বাৰু এই ৰাসৰ আজি ভাওনাৰ প্ৰথম প্ৰৱেশ খুব বঢ়িয়া নৃত্য দিছে ভাল লাগিছে বাহিৰৰ ভিতৰে বহুত দৰ্শক আছে চানা বনাই আছে ভাওনাৰ আজি দোকানখন লৈ আহিলে তেখেতৰ দোকানখন মই দেখাইছোঁ তেখেতৰ দোকানখনৰ নাম দিয়া নাই মাখন বুলি কয় মাখন চানা দোকান মাখন চানা দোকানত